নমস্কাৰ বন্ধুসকল, মোৰ জ্ঞানস্পৰ্শ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মই আজি ক'বলৈ বিচাৰিছোঁ অহংকাৰৰ বিষয়ে। মোৰ ধন সম্পত্তি বেছি আছে, তাকে লৈ অহংকাৰ। মোৰ গাড়ী মটৰ আছে, মোৰ টকা পইচা বহুত আছে, তাকে লৈ অহংকাৰ। মই ধনী ব্যক্তি, তাকে লৈ অহংকাৰ। আচলতে অহংকাৰ এবিধ আমাৰ নেদেখা শত্ৰু। ইয়াক পৰিত্যাগ কৰাটোৱে ভাল। অহংকাৰে আপোনাক অকলশৰীয়া কৰি পেলাব পাৰে। এটা কথা মনত ৰাখিব, আমি যিমানেই অহংকাৰ নকৰোঁ কিয়, আমাৰ মৃত্যুৰ সময়ত কিন্তু সেই একেখন বাঁহৰ চাঙিতে আমাক নিব লাগিব। তাকো 4জন মানুহে, যিজনত দুখীয়াও যায়, ধনীও যায়। গতিকে চাই থাকক ভিডিঅ'টো। অকণমান অহংকাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ। যদি ভাল লাগে চেনেলটো লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। পৃথিৱীৰ ডাঙৰ ডাঙৰ মহাপুৰুষসকলে কৈ গৈছে যে অহংকাৰ মানুহৰ প্ৰধান শত্ৰু। জীৱনৰ সকলো বিষ, অশান্তি, কাজিয়া পেচালৰ মূল কাৰণ হ'লে আপোনাৰ অহংকাৰ। আমি সকলোৱে জানো এই কথা, কিন্তু আমি অহংকাৰ ভাৱৰ পৰা মুক্তি পাব নোৱাৰোঁ বা মুক্তি হ'ব নোৱাৰোঁ। ইয়াৰ কাৰণো আছে। অহংকাৰে আমাক জীয়াই থাকিবলৈ শিকায়। অহংকাৰে আমাক কিছুমান কাম সমাধান কৰিবলৈও শক্তি দিয়ে। অহংকাৰ নহ'লে আমি একো কাম সমাধান কৰিব নোৱাৰিম, এনেকুৱা বুলি আমি বহুতে ভাবোঁ, কিন্তু এয়া সত্য নহয়। আমি আমাৰ অহংকাৰটো দেখা নাপাওঁ, কিন্তু আনৰ বেলেগৰ অহংকাৰ আমি দেখা পাওঁ। আমাৰ অহংকাৰক আমি আত্মবিশ্বাস বুলি কওঁ। আত্মবিশ্বাস বা খং সেই বুলি আমি কওঁ। যিটো বস্তু আমি দেখা নাপাওঁ, আনৰটোহে দেখা পাওঁ। কিন্তু তাক আমি নোহোৱা কেনেকৈ কৰিম? অহংকাৰটো আমি নোহোৱা কেনেকৈ কৰিম? কিছুমান বেলেগ ব্যক্তিৰ অহংকাৰ দেখিলেও আমাৰ মনত অহংকাৰ জন্ম হয়। হ'বই, কোনোবাই এখন বেলেগ গাড়ী লৈ, ডাঙৰ গাড়ী লৈছে, ডাঙৰ ধনী মানুহৰ অহংকাৰ দেখা পালে আমাৰ নিজৰো অহংকাৰ কৰিব মন যায়। আমাৰ যিখিনি আছে সেইখিনিক লৈয়ে, আমি সেইখিনিক লৈ অহংকাৰ কৰিব বিচাৰোঁ, কিন্তু এয়া ভাল নহয় বা ঠিক নহয়। অহংকাৰৰ পৰা আঁতৰি থকাটো টান যেন লাগে, কাৰণ অহংকাৰৰ বাবে আমি সুখ লাভ কৰোঁ, খন্তেকীয়া সুখ লাভ কৰোঁ। জিকিলে সুখ লাভ কৰোঁ, হাৰিলেও আমি সুখ লাভ কৰোঁ। কাৰণ হাৰিলে আমি ক'ব পাৰোঁ, মই হাৰিলোঁ, কিন্তু মই সংঘৰ্ষ কৰি, যুদ্ধ কৰিহে হাৰিছোঁ। সেয়াও এক অহংকাৰ, সেয়াও হ'ল হাৰিলে অহংকাৰ। জিকিলে অকল সুখ লাভ কৰিব নোৱাৰি, হাৰিলেও সুখ লাভ কৰিব পাৰি। চাওকচোন অহংকাৰ কেনেকুৱা। যেতিয়া আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহে, তেতিয়াও আমাৰ অহংকাৰ জন্ম হয়, বা তেতিয়াও আমাৰ অহংকাৰ জাগ্ৰত হয়। সমাজৰ মাজত আমি সন্মানীয় হৈ থাকিব বিচাৰোঁ, যদিও তাতে কোনোবাই আঘাত দিয়ে বা আমাৰ আত্মসন্মানত আঘাত দিয়ে বা তাৰ প্ৰতি ভাবুকি আহে, তেতিয়াও আমাৰ অহংকাৰ জাগ্ৰত হয়। সম্পত্তি আৰু সফলতাইতো আমাক আৰু বেছি অহংকাৰী কৰি তোলে। তেনেকুৱাবোৰ তাৰো এই সম্পত্তি বা সফলতাৰ প্ৰতিও যদি আমাৰ ভাবুকি আহে, তেতিয়াও আমাৰ অহংকাৰ জাগ্ৰত হয়। হয়নে নহয় বাৰু? আপোনালোকে নিজেও ভাবকচোন। অহংকাৰ প্ৰকৃততে কি? অহংকাৰ এনেকুৱা এটা শত্ৰু, মানুহক বাস্তৱত ই অকলশৰীয়া কৰি পেলায়। সুখৰ অনুভৱ দিয়ে ঠিকেই, কিন্তু বাস্তৱত দুখৰ বাহিৰে একোৱে পোৱা নাযায়। যদি আপুনি গভীৰভাৱে চিন্তা কৰে, তেতিয়া বুজি পাব অহংকাৰ আচলতে কি। কেৱল জীয়াই থকাৰ ইচ্ছাই হ'ল অহংকাৰ।
প্ৰকৃততে অহংকাৰক জয়ী হোৱাৰ নাম নহয়, জীয়াই থকাৰহে নাম। যদি এইখিনি কথা গভীৰভাৱে আপুনি চিন্তা কৰে, তেন্তে অহংকাৰৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। আৰু পিছত তাৰ পৰা লাহে লাহে মুক্তি পাব। কিন্তু আপুনি মনতে বান্ধি ল'ব লাগিব যে যিবোৰ মোৰ সা সম্পত্তি আছে, যিবোৰ মোৰ সন্মানীয় বাপ পাইছোঁ, সেইবোৰ মই সন্দেহ কৰাৰ বাবেহে বুলি ধৰি ল'ব লাগিব। সেইটোক লৈ মই অহংকাৰ কৰিলে নহ'ব। কাৰণ মানুহটো জানে আজি আছোঁ কালি নাই। অহংকাৰ কৰিব নালাগে। মই বুলি কোৱা নাই, বহুতেই কৈ গৈছে, আগৰ ডাঙৰ ডাঙৰ মনীষীবিলাকে কৈ গৈছে, স্বয়ং ভগৱান শ্ৰীকৃষ্ণও কৈ গৈছে। তেনেকুৱা গীতাত আমি ইয়াৰ বিষয়ে বহুখিনি পঢ়িছোঁ বা আনে ক'লেও শুনিছোঁ। ভাল লাগে গীতাৰ সাৰমৰ্মবোৰ। যদি কেতিয়াবা আপোনালোকেও সময় পায় সেইবিলাক পঢ়িব বা শুনিব। গীতাৰ অৰ্থবিলাক খুব ভাল লাগে শুনি। যদি আপোনাৰ মনলৈ অহংকাৰ ভাৱ আহে, তেন্তে আপুনি এবাৰ গভীৰভাৱে চিন্তা কৰি লওক। প্ৰকৃততে আপোনাৰ অস্তিত্বলৈ গভীৰ ভাবুকি আহিছে নেকি? যদি নাই অহা, তেন্তেতো অহংকাৰ কৰাৰ কোনো প্ৰশ্নই নাথাকে। ভালদৰে ভাবি চাওক, আপোনাৰ অস্তিত্বলৈ কেতিয়াও ভাবুকি নাহে। এয়া আপোনাৰ মনৰ ভাৱহে, তাৰ বাহিৰে একো নহয়। গতিকে বন্ধুসকল, অহংকাৰ নকৰিব। যি পাইছে, যি আছে আপোনাৰ জীৱনত, যিখিনি ভগৱানে আপোনাক দিছে, তাকে লৈ সুখী হওক, তাকে লৈ সুখেৰে থাকক। আজিলৈ মই আপোনাৰ মাজত বিদায় লৈছোঁ। ধন্যবাদ।